কবিতাটির শিৰোনাম একপক্ষীয় ধাৰাৰ নিভাঁজ সুৰ। প্ৰত্যাশাৰ শিখৰত বিৰিঙা শীতল সমীৰে গোপনে স্বপ্নাতুৰ হৃদয়ক তোমাক সোঁৱৰাৰ কথা কৈ যায়। স্নিগ্ধ আবেলিত নীৰৱে বৈ যোৱা নদীখনে নীলিম আকাশৰ তলেৰে অবুজ হৃদয়ক স্মৃতিৰ সুবাস দিয়ে। ঠিক দৰিকণাৰ দৰে স্বপ্নাতুৰ পখিলাই এতিয়া মুক্তভাৱে বিচৰণ কৰে প্ৰণয়ৰ মাধুৰ্যৰে চোতাশ্বিনীৰ ক্ষিপ্ৰতাৰে। নীলাভ আকাশৰ নীলাখিনীৰ প্ৰেমত পৰিছো মই গোপনে নীৰৱে প্ৰত্যাশাৰ চানেকিৰে। স্মৃতিৰ ক্লান্ত বাকৰিত নীৰৱে সিঁচি দিছো ভাল পোৱাৰ গুটি ধান। হাবিয়াসৰ পৰিধিক এতিয়া সংকুচিত কৰিছো, শিকিব লৈছো औकात में रहना কি হয়। বুজিব পাৰিছো তথাকথিত স্থিতিৰ সংজ্ঞা কি, কিন্তু কোনোবাখিনিত ৰৈ গৈছো কিয়নো তুমি যে এতিয়া স্থিৰ আৰু অটল কঠিন পাহাৰৰ দৰে। সান্তনাৰ পৰিধিত নিজকে বুজিব শিকিছো, গোপনে ৰচিছো ত্যাগৰ সংজ্ঞা তথা একপক্ষীয় ধাৰাৰ নিভাঁজ সুৰ। ধন্যবাদ।